মৰমৰ ছাত্ৰ ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে বছৰিকা পৰীক্ষা 2023 বৰ্ষ আৰু 24 বৰ্ষৰ দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ প্ৰশ্নকাকতখনৰ উত্তৰসমূহ তোমালোকৰ লগত মই আলোচনা কৰিব বিচাৰিছোঁ। ইয়াৰে আগত মই তোমালোকক 2022 আৰু 23 বৰ্ষৰ পৰিৱেশৰ প্ৰশ্নকাকতখনো তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। ঠিক তেনেধৰণে আজি মই তোমালোকক 2023 আৰু 24 বৰ্ষৰ প্ৰশ্নকাকতখনৰ আটাইখিনি প্ৰশ্ন তোমালোকৰ আগত মই আগবঢ়াব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নসমূহ খুব গুৰুত্বপূৰ্ণভাৱে চাবা, তেতিয়া তোমালোকৰ বছৰিকা পৰীক্ষাৰ আহিব লগা প্ৰশ্নসমূহ তোমালোকে ধুনীয়াকৈ পঢ়িব আৰু লিখিবলৈ পাৰিবা। তেন্তে এতিয়া ক'বলৈ আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। এতিয়া চোৱাচোন, মই তোমালোকক প্ৰশ্নখন নিদেখুৱালে হ'ব, কাৰণ মই ইয়াত যি উত্তৰ লিখিছোঁ ইয়াতে প্ৰশ্নবিলাকো লিখি দিছোঁ লগতে, যাতে অসুবিধা নহয়। সেইকাৰণে মই প্ৰশ্নখন দেখুৱাই বাৰু প্ৰশ্নবোৰ মাতি নিদিওঁ, ইয়াতে মাতি দিছোঁ। প্ৰথম প্ৰশ্নকেইটা তোমালোকে দেখিছাই নিশ্চয়। 1ৰ পৰাই 1 নম্বৰটো দিছে কৰ পৰাই ঝলৈকে, কৰ পৰাই নিয়লৈকে দিছে, ঝলৈকে নহয় নিয়লৈকে দিছে। এতিয়া আমি 1ৰ কটো পঢ়িম। আমি কেইবাদিনো ধৰি পতা এটা উৎসৱৰ নাম লিখা। উত্তৰটো হৈছে দুৰ্গা পূজা। খ নম্বৰটো হৈছে ডাকঘৰৰ ইংৰাজী নামটো কি? উত্তৰটো হৈছে পোষ্ট অফিচ। গ নম্বৰটো হৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? উত্তৰটো হৈছে চন্দ্ৰ বা জোন। ঘ নম্বৰটো হৈছে এক সপ্তাহত কিমান দিন? উত্তৰটো হৈছে 7 দিন। ঙ নম্বৰটো হৈছে পানী বেছিকৈ ঠাণ্ডা কৰিলে কি হয়? উত্তৰটো হৈছে বৰফ হয়। প্ৰথম ছ নম্বৰটো হৈছে অসমত বতৰ হিচাপে বছৰটোক কেইটা ভাগত ভগাব পাৰি? উত্তৰটো হৈছে 2টা ভাগত। দ্বিতীয় ছ নম্বৰটো হৈছে তুমি পঢ়ি ভাল পোৱা এখন সাধু কিতাপৰ নাম লিখা। মই দিছোঁ বুঢ়ী আইৰ সাধু। সকলোৱে নিজা নিজা থাকিব পাৰে, লিখিব পাৰিবা। বৰ্গেজ নম্বৰটো হৈছে অসম কি খেতিৰ বাবে পৃথিৱী বিখ্যাত? উত্তৰটো হৈছে চাহ খেতিৰ বাবে। 6 নম্বৰটো হৈছে আমি শৰীৰৰ কোনটো অংগৰ সহায়ত উশাহ নিশাহ লওঁ? উত্তৰটো হৈছে হাওঁফাওঁ। 9 নম্বৰটো হৈছে ধানৰ গুটিৰে সৈতে আগবিলাকক কি বোলা হয়? ধানৰ ঠোক। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই 1ৰ কৰ পৰা নিয়ৰ প্ৰশ্নখিনি উত্তৰ আগবঢ়ালোঁ। এতিয়া আমি পেজটো উল্টাই চাওঁ। ইয়াত আমাৰ লিখা আছে কি? খালী ঠাই পূৰ কৰা, কেৱল শব্দটোহে লিখিবা। ইয়াত তোমালোকক কৈছে যে এই চেণ্টেন্সটো লিখিব মানা কৰিছে, অকল শব্দকেইটা লিখিব দিছে, মানে উত্তৰকেইটা লিখিব দিছে। কিন্তু কেতিয়াবা তোমালোকক লিখিবলৈও দিয়ে, সেইবাবে তোমালোকে প্ৰশ্নটো পঢ়ি চাবা। তেন্তে মই এতিয়া খালী ঠাই পূৰ কৰাকেইটা কওঁ। ক নম্বৰটো হৈছে খেতি বাতি গাঁও অঞ্চলতহে কৰা হয়। খ নম্বৰটো হৈছে বৰদিন খ্ৰীষ্টানসকলৰ উৎসৱ। গ নম্বৰটো হৈছে টেলিফোনৰ সহায়ত আঁতৰত থকা মানুহৰ লগত কথা পাতিব পাৰে। ঘ নম্বৰটো হৈছে সৌৰজগতত 8টা গ্ৰহ আছে। ঙ নম্বৰটো হৈছে এদিন মানে 24 ঘণ্টা। প্ৰথম ছ নম্বৰটো হৈছে লেতেৰা পানী বহু বেমাৰৰ মূল কাৰণ। দ্বিতীয় ছ নম্বৰটো হৈছে যোৱাকালি আমাৰ ইয়াত বৰষুণ সৰহকৈ হয়। বৰ্গেজ নম্বৰটো হৈছে আমি আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই 2 নম্বৰৰ খালী ঠাই পূৰ কৰাটো দিলোঁ, কৰ পৰা বৰ্গেজ জলৈকে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগুৱাই যাম। ইয়াত আমাক 3 নম্বৰ প্ৰশ্নটো কৈছে কি? হয় নে নহয় লিখা। কেৱল হয় বা নহয়হে লিখিব দিছে। চেণ্টেন্সখিনি লিখিবলৈ মানা কৰিছে, মানে বাক্যখিনি লিখিবলৈ মানা কৰিছে। তেন্তে মই এতিয়া ক'বলৈ আৰম্ভ কৰোঁ। 3 নম্বৰটোত আমাৰ কি দিয়া আছে?
মই বাৰু পেজটো উল্টিয়াই লওঁ। ইয়াত হয়নে নহয় আমি লিখিছোঁ চাবা। ক নম্বৰটো দিছোঁ মই কি? আমাৰ গোটেই শৰীৰটো এখন ছালে আৱৰি থাকে। উত্তৰটো হৈছে হয়। খ নম্বৰটো হৈছে খেতিৰ অনিষ্টকাৰী কীট পতংগ মাৰিবলৈ ঔষধো দৰকাৰ হয়। উত্তৰটো হৈছে হয়। গ নম্বৰটো হৈছে শিল্পী দিৱস গোটেই পৃথিৱীতে পালন কৰা হয়। উত্তৰটো হৈছে নহয়। খ নম্বৰটো হৈছে তৰাৰ নিজৰ পোহৰ নাথাকে। উত্তৰটো হৈছে নহয়। ঙ নম্বৰটো হৈছে ৩০ দিনক এপশেষ বোলে। উত্তৰটো হৈছে নহয়। প্ৰথম ছ নম্বৰটো হৈছে খাদ্য প্ৰস্তুত কৰোঁতে গছক পানী লাগে। উত্তৰটো হৈছে হয়। দ্বিতীয় ছ নম্বৰটো হৈছে আমাৰ চাৰিওফালে থকা গছবোৰ কাটি পেলাব লাগে। উত্তৰটো হৈছে নহয়। বৰ্গেত জ নম্বৰটো হৈছে লৰালৰিকৈ খবৰ পঠিয়াবলৈ আগত মানুহে টেলিগ্ৰাম কৰিছিলে। শুদ্ধ উত্তৰটো হৈছে হয়। এতিয়া মই তোমালোকৰ আগত হয়নে নহয় প্ৰশ্নটো আগবঢ়ালোঁ। এতিয়া আমি ৪ নম্বৰ প্ৰশ্নলৈ আগুৱাই গ'লে পাম কি দিছে চোৱাচোন, যে ক অংশৰ লগত খ অংশ চিন দি সমান চিন দি মিলাব দিছে। আস্তানি মিলালে যিহেতু বহুতৰে ভুল হয়, সেইকাৰণে ক অংশৰ লগত খ অংশটো আস্তানি মিলাব দিছে, এনেকৈ মিলাব দিছে। চোৱা তোমালোকে ৪ নম্বৰটো, ক নম্বৰটো দিছে সূৰ্যটো, আস্তানি মিলাব আমাক মানা কৰিছে, মই সমান চিন দি মিলাইছোঁ। উত্তৰটো হৈছে ঙ, এটা তৰা। খ নম্বৰটো হৈছে হিন্দুসকলৰ উৎসৱ। প্ৰথম ছ নম্বৰ হৈছে ফাকুৱা, দেৱালী, দুৰ্গা পূজা ইত্যাদি। গ নম্বৰটো হৈছে পৃথিৱী, সমান চিন দি পিনে মই দিছোঁ। বৰ্গেত জ নম্বৰ এটা গ্ৰহ পৃথিৱীৰ লগত বৰ্গেত জটোৰ উত্তৰটো হয়, এটা গ্ৰহ, পৃথিৱী এটা গ্ৰহ হয়। ঘ নম্বৰটো দিছে কি দিছে? ঘ নম্বৰটো পাকস্থলী। পাকস্থলীটো কি হয়? কি কৰে পাকস্থলীত? খাদ্য হজম হয়। তাৰপিছত আমাৰ আছে ১ মিনিটত কিমান? ৬০ ছেকেণ্ড। দ্বিতীয় ছ নম্বৰটো হৈছে ১ ঘণ্টাত ৬০ মিনিট। প্ৰথম ছ নম্বৰটো হৈছে ১ ঘণ্টাত ৬০ মিনিট। দ্বিতীয় ছ নম্বৰটো হৈছে বৃক্ক বা কিডনীত কি হয়? তেজ শোধন কৰা হয়। বৃক্ক বা কিডনীত কি কৰা হয়? তেজ শোধন কৰা হয়। বৰ্গেত জ নম্বৰটো হৈছে মুছলমানসকলৰ উৎসৱ। উত্তৰটো হৈছে ঈদ, মহৰম ইত্যাদি। তেন্তে তোমালোকে চাবা যে ক অংশৰ লগত মই অংশকেইটা মিলাই দিছোঁ। এতিয়া আমি ৫ নম্বৰলৈ যাম। ৫ নম্বৰত আমাৰ দিছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ শৰীৰৰ বাহিৰত থকা দুটা অংগৰ নাম। বাহিৰত থকা দুটা অংগৰ নাম আমাৰ কি হ'ব? চকু আৰু মই নাকে লিখিছোঁ। বহুতে বহুতখিনি লিখিব পাৰা, কাৰণ আমাৰ বাহিৰত থকা অংগ বহু ধৰণৰ আছে। সেইবাবে মই দুটা লিখিব দিছোঁ, সেইকাৰণে দুটা লিখি দিছোঁ যে চকু আৰু নাক। তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটোত কি দিছে চোৱাচোন, অসমৰ ঠাই বিশেষে পালন কৰা দুটা উৎসৱৰ নাম। অসমৰ ঠাই বিশেষে পালন কৰা দুটা উৎসৱৰ নাম কি দিছোঁ মই? বিচু আৰু মহোহো। তোমালোকৰ কিতাপখনত বহুতখিনি আছে, তো মই তাৰ পৰা কেৱল দুটা বিচাৰিব দিছে আমাক, আমি দুটা বিচাৰিছোঁ। দুটা বিচৰাৰ মতে মই দুটা লৈছোঁ কি? বিচু আৰু মহোহো, অসমৰ ঠাই বিশেষে পালন কৰা উৎসৱ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে একেই সময়তে বহু মানুহক খবৰ দিব পৰা দুটা মাধ্যমৰ নাম লিখা। একে সময়তে বহু মানুহক আমি কেনেকৈ খবৰ দিব পাৰোঁ? ৰেডিঅ' আৰু টিভিৰ দ্বাৰা। তাৰপিছত ঘ নম্বৰটো হৈছে বেলিৰ পৰা আমি কি কি পাওঁ? বেলিৰ পৰা আমি কি কি পাওঁ? পোহৰ আৰু তাপ পাওঁ। তাৰপিছত ঙ নম্বৰটো প্ৰশ্নটো মই এতিয়া দেখুৱাই দিছোঁ, চাই লোৱাতে কি কি আছে। ঙ প্ৰথম ছ, দ্বিতীয় ছ এইবিলাক মই গোটেইবিলাক প্ৰশ্নতে লিখিছোঁ, যিহেতু মই আৰু প্ৰশ্ন পেপাৰখন তোমালোকক নেদেখাওঁ, ইয়াতে মই কৈ দিছোঁ। ঙ নম্বৰটো হৈছে প্ৰাকৃতিক বস্তু দুবিধৰ নাম লিখা। উত্তৰটো হৈছে নৈ, বিল। প্ৰথম ছ নম্বৰটো হৈছে অসমীয়া বহাগ মাহটো ইংৰাজী কি কি মাহ পৰে? উত্তৰটো হৈছে এপ্ৰিল, মে'। দ্বিতীয় ছ নম্বৰটো হৈছে পানী শোধন বা পৰিষ্কাৰ কৰা দুটা উপায় লিখা। উত্তৰটো হৈছে উতলাই, ফিল্টাৰ কৰি। তাৰপিছত বৰ্গেত জ নম্বৰ প্ৰশ্নটোলৈ আমি গৈছোঁ,
যে গোটেই পৃথিৱীত পালন কৰা দুটা দিৱসৰ নাম লিখা। উত্তৰটো হৈছে মে' দিৱস আৰু বৰদিন। 6 নম্বৰটো হৈছে বহাগ বিহুত বজোৱা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰটো হৈছে পেঁপা, ঢোল। 9 নম্বৰটো হৈছে আমাৰ অসমত হোৱা দুবিধ ফলৰ নাম লিখা। উত্তৰটো হৈছে কঁঠাল, বেল, লেটেকু। মই আগত যিটো উত্তৰ দিছিলোঁ ইয়াতেও মই সেইটো একেই উত্তৰ দিছোঁ। তাৰপিছত আমাৰ ইয়াতে 6 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন। আগৰ পেপাৰৰ দৰে আমাক মিল আৰু অমিল দিছে। তলত দিয়াবোৰৰ কিয় মিল আছে লিখা। এই যে বহাগ, জেঠ, আহাৰ, শাওণ ক নম্বৰটো আমাক দিছে, কি কাৰণে আমাক মিল আছে সেইটো আমাক সুধিছে। সেয়েহে আমি এতিয়া 5 নম্বৰৰ গোটেইখিনি প্ৰশ্ন আমি আলোচনা কৰিলোঁ। এতিয়া আমি 6 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লওঁ। কিয় মিল আছে বহাগ, জেঠ, আহাৰ, শাওণ? এইবোৰ মাহৰ নাম, সেইবাবে বহাগ, জেঠ, আহাৰ, শাওণটো মিল আছে। তাৰপিছত খ নম্বৰটো হৈছে মাটি, পানী, সাৰ, কীট পতংগ, মৰা ঔষধ। এইবোৰ কি? এইবোৰ হ'ল খেতিৰ বাবে উপযোগী সা সামগ্ৰীবোৰ। প্ৰথমে লিখিবা এইবোৰ হ'ল খেতিৰ বাবে উপযোগী সা সামগ্ৰীবোৰ। গ নম্বৰটো হৈছে কোৰ, খন্তি, নাঙল, কাঁচি। উত্তৰটো হৈছে এইবোৰ খেতি বাতি প্ৰয়োজন হোৱা সঁজুলি, সেইবাবে আমাৰ মিল আছে। খ নম্বৰটো দিন, মাহ, ঘণ্টা, ছেকেণ্ড। এইবোৰ সময়ৰ হিচাপ, সেইবাবে মিল আছে। ঙ নম্বৰটো ফেক্স, ইণ্টাৰনেট, ইমেইল, মোবাইল ফোন। উত্তৰটো হ'ল এইবোৰৰ দ্বাৰা যিকোনো খবৰ কম সময়তে আৰু সহজে পঠিয়াব পাৰে। তেন্তে তোমালোকে এতিয়া নিশ্চয় দেখিলা যে মই কৰ পৰা ঙলৈকে তোমালোকক কিয় মিল আছে মই দেখুৱাই দিলোঁ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাম। 7 নম্বৰত কৈছে আমাৰ তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বিচাৰি উলিয়াই লিখা। আৰু সুধিছে যে অমিলটো হোৱাৰ কাৰণটো লিখিব দিছে আমাক। অমিলটোতো আমাক বিচাৰিব দিছে, লগতে কিয় অমিল হৈছে এইটো আমাক কাৰণটো সুধিছে। তো এতিয়া আমি কাৰণৰ সৈতে অমিলটো আমি তোমালোকৰ ওচৰত আগবঢ়াম। প্ৰথমটো দিছে আমাক কি, তোমালোকক পেপাৰখন দেখুৱাই লৈছোঁ। ইয়াত মই ক, খ, গ, ঘ, ঙৰ প্ৰশ্ন ইয়াতে পাতাই থৈ দিয়া আছে, সেইবাবে মই প্ৰশ্নটোৰ লগত নপঢ়াওঁ। ক নম্বৰটো দিছোঁ মই কি, স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, বিষ্ণু ৰাভা দিৱস, শিশু দিৱস। এই 4টাৰ ভিতৰত আমাৰ অমিলটো কোনটো জানানে? অমিলটো হ'ল বিষ্ণু ৰাভা দিৱস। কাৰণটো হ'ল এই দিৱসটো কেৱল অসমতহে পালন কৰা হয় আৰু বাকীবোৰ গোটেই ভাৰততে পালন কৰা হয়। তাৰপিছত খ নম্বৰটো হৈছে চন্দ্ৰ, বৃহস্পতি, শনি, ইউৰেনাছ। উত্তৰটোত হৈছে অমিলটো হ'ল চন্দ্ৰ, কাৰণ চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ আৰু বাকীবোৰ গ্ৰহ। গ নম্বৰটো হৈছে আমাৰ অসম, অসমীয়া প্ৰতিদিন, সঁফুৰা, অসমীয়া খবৰ। অমিলটো হ'ল সঁফুৰা, কাৰণ সঁফুৰা শিশু আলোচনীহে আৰু বাকীবোৰ বাতৰি কাকত। ঙ নম্বৰটো ধান, মাহ, পালেং, সৰিয়হ। উত্তৰটো হৈছে অমিলটো হ'ল পালেং, কাৰণ পালেং এবিধ শাকহে আৰু বাকীবোৰ শস্যহে। 8 নম্বৰটো এতিয়া তোমালোকে চোৱা, 7 নম্বৰৰ গোটেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। কিয় অমিল আৰু কোনটো অমিল হয় মই গোটেইখিনি দেখুৱালোঁ। এতিয়া 8 নম্বৰ প্ৰশ্নটোত দিছে উৎসৱৰ সময়ত আমি কি কি কৰোঁ। 3টা যিকোনো কামৰ বিষয়ে আমাক ক'ব দিছে। উত্তৰটো লিখিছোঁ চাবা মই, ঘৰবোৰ ধুনীয়াকৈ সজাওঁ। 2 নম্বৰটো দিছোঁ কোনোটো উৎসৱত নতুন কাপোৰ লওঁ। আৰু 3 নম্বৰটো দিছোঁ উৎসৱবোৰত সকলোৰে লগত মিলি বিভিন্ন তৰহৰ খাদ্য খাওঁ, হ'ব দেই, পাওঁ নহয়। ইয়াতে মই খাওঁ লিখি দিছোঁ। তৰহৰ খাদ্য খাওঁ, হয়নে? উৎসৱত আমি নানা ধৰণৰ খাদ্যবোৰ খাওঁ আৰু লগতে বনাওঁ আৰু আন ওচৰ চুবুৰীয়াবোৰকো দিওঁ, হয়নে? আৰু এনেকুৱা ধৰণৰ বহুত কথা আছে, মই সেইকাৰণে তোমালোকক 3টাই লিখি দিছোঁ। তাৰপিছত তোমালোকৰ ইয়াতে দিছে 9 নম্বৰ প্ৰশ্নটো।
9 নম্বৰ প্ৰশ্নটো হৈছে পানীৰ তিনিটা ব্যৱহাৰ লিখা। উত্তৰটো হৈছে ইয়াত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটোত দিছোঁ মই পানী তিনিটা ব্যৱহাৰ হ'ল পানী খাবৰ বাবে, খেতি বাতিৰ বাবে, আৰু 3 নম্বৰটো হৈছে বিদ্যুৎ উৎপাদন কৰিবৰ বাবে। তাৰপিছত ঘ নম্বৰটো মানে 10 নম্বৰটো দিছোঁ মই তোমালোকৰ 9 নম্বৰৰ যিটো আছে নাইবা বুলি কোৱাটো সেইটোৰে হয়, মই 10 নম্বৰ বুলি কৈ দিছোঁ তোমালোকক। ঘড়ী নাথাকিলে আমাৰ কি কি অসুবিধা হ'লহেঁতেন। ক নম্বৰটো হৈছে সময়ৰ হিচাপ সঠিককৈ ৰাখিব নোৱাৰিলোহেঁতেন। খ নম্বৰটো দিছোঁ সময়মতে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন। আৰু গ নম্বৰটো হৈছে সময়ৰ কাম সময়ত কৰিব নোৱাৰিলোহেঁতেন। ঘড়ী নাথাকিলে আমাৰ এইখিনি অসুবিধা হ'ব, আৰু ইয়াৰ লগতে আৰু বহুখিনি অসুবিধা হয়। আমাক তিনিটা অসুবিধাৰ উল্লেখ কৰিব দিছে, সেইবাবে মই তিনিটাও তোমালোকক অসুবিধা আগবঢ়াইছোঁ। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোত দিছে যে পাহাৰ, গছ, ঘৰ, চৰাইৰ সৈতে এটা প্ৰাকৃতিক দৃশ্য আঁকিব দিছে আৰু ব্যৱহাৰিক জ্ঞান। এইখিনি মই বস্তু তোমালোকক দিয়া নাই, মই 9 নম্বৰলৈ দিছোঁ। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি বছৰিকা পৰীক্ষাৰ এই প্ৰশ্ন কাকতখনৰ আটাইকেইটা প্ৰশ্ন তোমালোকৰ ওচৰত আগবঢ়াইছোঁ। সেয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নকেইটা পঢ়িবা আৰু বছৰিকা পৰীক্ষাৰ বাবে সাজু হ'বা। তেন্তে আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ।